নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। মই আগতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া ভিডিঅ'ত যোনযোৰ কাপোৰ দিছিলোঁ, সেই কাপোৰযোৰৰ ফুলৰ চানেকিটো বহুতে বিচাৰি আছিলে, তাকে আপোনালোকক দিওঁ বুলি ভাবিছোঁ। আচলতে ফুলৰ চানেকিটো মোৰ লগত আছিলে, কিন্তু ফুলৰ চানেকিটো ভালদৰে ধৰিব নোৱাৰা হৈ থকাৰ কাৰণে, আকৌ ছোৱালীও অলপ অসুখ হোৱাৰ কাৰণে তুলিব পৰা নাছিলোঁ। আজি তুলিব পাৰি পেলাই আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। যিহেতু ফুলটো যথেষ্ট কাঠি বেছি আছে, মানে যথেষ্ট ডাঙৰ, ইয়াতে ফুলৰ কাঠি 134-35টা মানে আছে, আৰু ইয়াৰে যোনটো দলং বন্ধা বুলি কওঁ আমি, সেইটো আমাৰ কিমান আছে, 10, 20, 30, 40, 50, 60, 70, 80, 85, 86, 87, 88টা আছে, মানে 188টা আছে। ইমানখিনি হোৱাৰ বাবে মানে কি হয়, ফটোকপি যদি মই এনেকৈ দি দিওঁ আপোনালোকক সম্পূৰ্ণকৈ, তেতিয়াহ'লে স্ক্ৰীনশ্বটটো ল'লেও মানে ভালদৰে উঠাব সময় নোৱাৰিব পাৰে। সেইকাৰণে মই ইয়াতে দুভাগ কৰি লৈছোঁ, দেখিছে নহয়। এই দুভাগৰ এভাগকৈ ফটো দি দিম। মই গোটেই 3 ভাগেই দিম, মানে ডাঙৰকৈও দিম, যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ লৈ ল'ব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।